বহুত ভাল কথা সঁচাকৈ হিৰকৰ নিচিনা জোঁৱাই এজন পোৱাটো কপালৰ কথা ল'ৰা মোৰ যেনেকুৱাই নহওক কিয় কিন্তু আপোনাৰ ছোৱালীজনীৰ আদৰ পাই মই নিজকে বহুত ভাগ্যৱান বুলি ভাবিছো ভগৱানে দিনবোৰ এনেকৈ নিয়ক তেনেহলে কোনটো দিন শুভ হ'ব বুলি ভাবিছে ঘপককৈ দিনটো ঠিক কৰাতকৈ ল'ৰা ছোৱালীয়ে নিজে অলপ খুলি কথা পাতি ল'লে ভাল হ'ব নেকি যদি কিবা সুধিব বা জানিবলগীয়া আছে সহজ সিদ্ধান্ত নহয় যিহেতু ঠিকেই কৈছে আপুনি বাবু মোক প্ৰথম তোমাৰ ফটোখন দেখুৱাওঁতে সুধিছিল ছোৱালীজনী কেনেকুৱা লাগিছে বুলি ময়ো কৈ দিলোঁ ফটোত চাই কেনেকৈ গম পাম আচল জীৱনত লগ পালেহে গম পাম দেউতাই আকৌ ক'লে যি জানিবলগীয়া আছে বিয়া পেছত জানিবি বোলে সেইকাৰণে মই তোমাৰ লগত বিয়া হ'ব নোৱাৰিম চৰি মোৰ ওপৰত কিছুমান বিপদ আছে আৰু মই বিচাৰা নাই সেইবোৰ তোমাৰ ওপৰত অহাটো কুহি অলপো যদি বিশ্বাস কৰা তেনেহ'লে কোৱা কি বিপদ হৈছে মই চেষ্টা কৰিম চব ঠিক কৰিবলৈ কোনো ঠিক কৰিব নোৱাৰে মই ডিগ্ৰী পঢ়ি থাকোঁতে এটা ল'ৰা আছিল ডেনিয়েল বুলি অলপ পাগলৰ নিচিনা দেউতাক মিনিষ্টাৰ এমএলএৰ লগত ভাল বুলি সি অপেন ড্ৰাগছ বিক্ৰী কৰিব পাৰে সি মোক ভাল পাবলৈ বহুত দিন সুধিলে আৰু মই মানা কৰাত ক'লে যে যোন মোক কাষলৈ আহিব সি তাকে আঁতৰাই দিব তাৰ পাছৰ পৰা মোৰ লাইফত চব শেষ হ'ব ধৰিলে মই বাহিৰলৈ ওলাব নোৱাৰা হ'লোঁ অলপ দিন আগত মোৰ জেঠাই ল'ৰাটোৱে মোক ঘৰত থ'বলৈ অহা গম পাই সি তাকো বহুত মাৰিলে পুলিচে একো কৰিব নোৱাৰে তাৰ এতিয়া মোৰ বিয়া খবৰটো পাই সি কি কৰিব একেবাৰে নাজানো মই শুনা মই নাজানো তোমাৰ জীৱনত কিমান কি চলি আছে কিন্তু এটা কথা মনত ৰাখিবা কুহি তোমাৰ জীৱনটোত অধিকাৰ কেৱল তোমাৰেই আছে তাত অলপো যদি মোৰ কাৰণে বিশ্বাস বা ভালপোৱা আছে তেনেহ'লে কথা দিলোঁ মই কেতিয়াও তোমাক বিপদত পৰিব নিদিওঁ মই তোমাক পচন্দ কৰোঁ কিন্তু কাইলৈ যদি মোৰ বিপদখিনিয়ে তোমাৰ জীৱনটো নষ্ট কৰি দিয়ে মই কথা দিলোঁ আমাৰ সম্পৰ্কটোত অলপো দাগ লাগিব নিদিওঁ কোৱা কি ভাবিলা দেউতা আমি ভাবিছোঁ কাইলৈ আমাৰ বিয়াখন হৈ যাওক এইটো কি কৈছ তই যদি আপোনালোক সকলোৰে অনুমতি আছে আমি কথাটো আগবঢ়াব বিচাৰোঁ